ওলাইছে আৰম্ভ কৰিব পৰা হৈ গ'ল মোৰ যোনে জিংকে পাৰা 1 টকা 2 টকা দি এই ভিক্ষাৰীজনক মুক্ত কৰা দাদা মোক ভিক্ষা দিয়ক আপোনাৰ ধৰ্ম হ'ব তোক কি ভিক্ষা লাগে তোক মই নিজে ভিক্ষাৰী হৈ আছো ইয়াক ভিক্ষা লাগে চা না এই তোৰ কি হাত ভৰি নাই নেকি তই কাম কি কৰি খাবা নোৱাৰা তই হে পইচা আছে নি চাই ল জেপত দাদা আপোনাৰ ধৰ্ম হ'ব দিয়ক 10 টকা 20 টকা 1000 2000 যিমান আছে দিয়ক দাদা আপোনাৰ ধৰ্ম হ'ব মোৰ ধৰ্ম হ'ব পলিটিক্স কথা মোক লগত পলিটিক্স কথা এই ল 1 টকা এটা আছিল এইটো টকাই দিলোঁ বেটাপে মই 100-200 টকা লুটিব পাৰিম বুলি ভাবিলোঁ 1 টকা দিলা সি মোতকৈ আৰু ডাঙৰ ভিক্ষাৰী কুঞ্জলতা কপৌফুল খোপাত আছে নাচনি তোমাক ঢুলিয়াই মাতি আছে কৈছে কেইছো মানুহ আকৌ এক্টিং কৰিব পৰা হ'ল মোৰ এই ভিক্ষাৰীক দান কৰা আপোনাৰ মংগল হ'ব হে মাই মোক দান কৰা আপোনাক ভগৱানে মংগল কৰিব মই হলো দিন দুখীয়া দানৱ ভিক্ষাৰী নহয় মই কোনো পিতো নহয় মই হলো দিন দুখীয়া দানৱ ভিক্ষাৰী মোক আৰু শাস্তি নকৰ মই 3 দিন ধৰি ভাতে খোৱা নাই মই কোনো পিতক চিনি নাপাওঁ ভগৱানে আপোনাক চাব বাইদেউ আপোনাক মংগল কৰিব কেলে নাই এইটো কেলে ইছ ভগৱান আজি ধৰা নপৰিলোঁ কিবা কৰি ধৰা পৰি যে মোৰ লাজ মান চব গেল হয় তাইক মই ইঞ্জিনিয়াৰ বুলি কৈ ভাল পাই আছিলোঁ হে ভগৱান আজি যে ৰক্ষা কৰিলি এই মই ঘুমিয়ে আছি টেলিছুৱেট চাব যাম বুলি ভাবি আছিলোঁ দেখা নাই আই এই মৰা উঠ কেইটা বজাত লেকচাৰ নাই তই এই মৰা উঠ শুনা জগাই আছে ইমান ধুনীয়া সপোন এটা দেখি আছিলোঁ মই টকা ইনকাম কৰা এই মৰা মই চব ডিছমিছ হৈ গ'ল চাব যোৱা কথা নাছিল লোক পাম নে নাপাম এতিয়া তাক গেলি লোক পাম নে নাপাম তই নাচাকি আহি ঘুমি থাকোঁতে এই চশমাযোৰ পিন্ধি থাকে তই কি গম পাবি ভাই তই হ'লি গাঁৱলীয়া ভূত মই ঘুমি থাকোঁতে মই আমেৰিকা লণ্ডন জাপান ঘূৰি আহোঁ মই হ'ব লেকচাৰ মাৰিব নেকি বহুত দেৰি হ'লে আজি বন্ধুসকল আমাৰ ভিডিঅ'টো কেনে পালে বাৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে ধন্যবাদ হেল্ল' পিটাৰ স্পিকিং এতিয়া যাব লাগিব নেকি যাই আছোঁ মজা